লখিমপুৰত আন এখনি নতুন ঔষধ প্ৰতিষ্ঠানৰ শুভাৰম্ভ 17 ফেব্ৰুৱাৰী 2024 তাৰিখে লখিমপুৰ জিলা নকাৰী 1 নং ৱাৰ্ডত হিল চিটি মেডিকলছ নামৰ এখনি ঔষধ প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই প্ৰতিষ্ঠানখন তিনিজন উদ্যোগী বন্ধু আছফিক আনোৱাৰ, ৰছিদুল ইছলাম আৰু ৰাজিবুল আহমেদে লগলাগি আৰম্ভ কৰিছে। অনুষ্ঠানটোত প্ৰতিষ্ঠানখনৰ ফিতা কাটি শুভাৰম্ভ কৰে স্বত্বাধিকাৰী দীপ্তি বৰাই। হিল চিটি মেডিকলছত সকলো ধৰণৰ ঔষধৰ লগতে কছমেটিক সামগ্ৰী, চাৰ্জিকেল সামগ্ৰী আদি উপলব্ধ বুলি উদ্যোক্তাসকলে জনায়। শুভাৰম্ভণি অনুষ্ঠানত বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে আৰু উদ্যোগীসকলক শুভেচ্ছা জ্ঞাপন কৰে। স্থানীয়ভাৱে উন্নত স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্যৰে হিল চিটি মেডিকলছ আগবাঢ়িছে। আমাৰ ফাৰ্মাচীখন আমি হিল চিটি মেডিকলছ নামেৰে আৰম্ভ কৰিছোঁ, আমি তিনিজন বন্ধুৱে মিলি। ইয়াৰ মাজত আপোনালোকে সকলো ধৰণৰ মেডিচিন, কছমেটিক সামগ্ৰী, চাৰ্জিকেল সামগ্ৰী ইত্যাদি আমাৰ ফাৰ্মাচীত উপলব্ধ। আপোনালোকে আহক, সকলোকে সুলভ মূল্যত অকণমান ডিছকাউণ্ট ৰেটত আমাৰ তাত মেডিচিন পাব আৰু সকলোকে আহিবলৈ অনুৰোধ জনালোঁ।